নমস্কাৰ, এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছোঁ। জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ বিতৰ্কিত মন্তব্যৰ পাছতে বৰ্তমান সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। চীন ভাৰতৰ শত্ৰু নহয়, চীনৰ বাবে ভয় খাই থকাৰ কোনো প্ৰয়োজন নাই, আমেৰিকাৰ বাবেহে ভাৰতে ভয় খাই থাকিব লাগে। এই মন্তব্য কৰিছে জ্যেষ্ঠ এজন কংগ্ৰেছী নেতাই। নেতাজনে কৈছে চীন ভাৰতৰ শত্ৰু নহয়, আৰু এই মন্তব্যৰ পাছতে বৰ্তমান সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শাসকীয় দল বিজেপিয়ে প্ৰত্যুত্তৰ দিছে কংগ্ৰেছ দলৰ এইজন নেতাক। ছেম পিট্ৰোডাই বৰ্তমান সময়ত এই মন্তব্য কৰিছে। এয়াই যে প্ৰথম ছেম পিট্ৰোডাৰ মন্তব্য এনেকুৱা নহয়, ইয়াৰ পূৰ্বেও বহুবাৰ এনেকুৱা বিতৰ্কিত মন্তব্য কৰি থৈছে ছেম পিট্ৰোডাই। এই মুহূৰ্তত জনাইছোঁ এই গুৰুত্বপূৰ্ণ খবৰ যে কিহৰ বাবে এই মন্তব্য কৰিবলগীয়া হ'ল। কিছুদিন পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক সাক্ষাৎকাৰ কৰিছিল, আৰু সাক্ষাৎ গ্ৰহণ কৰাৰ পাছতে ছেম পিট্ৰোডাক সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰিছে যে আমেৰিকা আৰু ভাৰতৰ অৰ্থাৎ নৰেন্দ্ৰ মোদী আৰু ডনাল্ড ট্ৰাম্পে একলগ হৈ যি চীনৰ আগ্ৰাসন সেয়া বন্ধ কৰিব পাৰিবনে, এই প্ৰশ্ন কৰা হৈছিল ছেম পিট্ৰোডাক। কিন্তু সেইখিনি সময়তে মন্তব্য কৰিছে চীন আমাৰ কোনো কাৰণত শত্ৰু নহয়, আমি যদি ভয় খাব লাগে আমেৰিকাৰ বাবেহে। সেইখিনি সময়তে মন্তব্য কৰিছে বিতৰ্কিত মন্তব্য। সবিশেষ সবিচাৰ এই মুহূৰ্তত জনাব বিচাৰিছোঁ। এক গুৰুত্বপূৰ্ণ খবৰ, ডাঙৰ খবৰ জনাইছোঁ এই মুহূৰ্তত। জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ বিতৰ্কিত মন্তব্যই খলকনিৰ সৃষ্টি কৰিছে ৰাজনৈতিক মহলত। বৰ্তমান সময়ত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। চীন আমাৰ শত্ৰু নহয় বুলি কংগ্ৰেছ নেতাৰ বিতৰ্কিত মন্তব্য, আৰু ইয়াৰ পাছতে প্ৰত্যুত্তৰ দিছে বিজেপিয়ে। জনাই গৈছে এই মুহূৰ্তত এই খবৰ, কংগ্ৰেছ নেতাৰ বিতৰ্কিত মন্তব্য, চীন আমাৰ শত্ৰু নহয়। কংগ্ৰেছ নেতাৰ মন্তব্যত বিতৰ্ক, ভাৰতীয় বহিৰাজ্য কংগ্ৰেছৰ মুৰব্বী ছেম পিট্ৰোডাই মন্তব্য কৰিছে। এয়াই যে প্ৰথম ছেম পিট্ৰোডাৰ বিতৰ্কিত মন্তব্য এনেকুৱা নহয়, ইয়াৰ পূৰ্বে বহু বিতৰ্কিত মন্তব্য কৰিছিল ছেম পিট্ৰোডাই। প্ৰত্যুত্তৰ দিছে বৰ্তমান সময়ত বিজেপিয়ে। ছেম পিট্ৰোডাৰ মন্তব্যৰ পাছতে বৰ্তমান সময়ত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। চীন আমাৰ শত্ৰু নহয়, আমি ভয় খাব লাগে যদি সেয়া আমেৰিকালৈ ভয় খাব লাগে। চীনৰ পৰা ভাৰতৰ কি ক্ষতি হ'ব পাৰে সেয়া স্পষ্ট হোৱা নাই, এই বিস্ফোৰক মন্তব্য কংগ্ৰেছ নেতা ছেম পিট্ৰোডাই। কিছুদিন পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিছিল। সেই প্ৰসংগ উল্লেখ কৰি পিট্ৰোডাক সোধা হৈছিল যে মোদী ট্ৰাম্প একত্ৰিত হৈ চীনৰ আগ্ৰাসন ৰোধ কৰিব পাৰিবনে। সেই প্ৰশ্নৰ উত্তৰত পিট্ৰোডাই এই বিস্ফোৰক মন্তব্য কৰিছিল। তেওঁৰ ভাষাত চীনে আমাৰ কি ক্ষতি কৰিব মই নাজানো, আচলতে আমেৰিকাৰ স্বভাৱ হ'ল যিকোনো দেশক শত্ৰু বুলি লেবেল লগোৱা। সেই প্ৰেক্ষাপটতে চীনৰ সৈতে ভাৰতৰ শত্ৰুতাৰ বিষয়টো উত্থাপন হয়। ইয়াৰ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে আৰু কয় যে এতিয়া যুদ্ধ নহয়, প্ৰতিখন দেশেই একেলগে আগবাঢ়ি যাব লাগে। আমি আৰম্ভণিৰে পৰা চীনৰ প্ৰতি যুদ্ধপ্ৰেমী মানসিকতা গঢ়ি তুলিছোঁ, এই মানসিকতাই শত্ৰুৰ সৃষ্টি কৰে। এই মানসিকতা সলনি হোৱাৰ প্ৰয়োজন। চীনক আমাৰ শত্ৰু বুলি ভবাটো আমি বন্ধ কৰিব লাগে, এই মন্তব্য কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ছেম পিট্ৰোডাই। মন্তব্য আছে, মন্তব্যটো শুনাব বিচাৰিছোঁ। I don't know what is the threat from China. I think there is always this thing blown out of at times proportion because US has the habit of defining an enemy. I think time has come for all of us to really network nations. নিশ্চয় আপোনালোকে মন্তব্যটো শুনিছে। ইয়াৰ পাছতে কংগ্ৰেছ নেতাগৰাকীয়ে মন্তব্যক বিজেপিয়ে প্ৰত্যুত্তৰ দিছে। বিজেপি কংগ্ৰেছ আৰু গান্ধী পৰিয়ালক লক্ষ্য কৰি লৈছে, আহিলা হিচাপে ব্যৱহাৰ কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তুহিন সিনহাই কয় যে কংগ্ৰেছৰ যুগত চীনে ভাৰতৰ 40,000 বৰ্গমিটাৰ মাটি দখল কৰিছিল কংগ্ৰেছৰ শাসনকালত। তথাপিও তেওঁলোকে অজগৰ চীনক বিপদজনক বুলি ভাবিব নোৱাৰে। ৰাহুল গান্ধী চীনৰ ওপৰত ইমানেই আপ্লুত যে আনকি তেওঁ চীনৰ প্ৰকল্প বেল্ট এণ্ড ৰোড প্ৰজেক্টৰ পোষকতা কৰিছে। বিজেপিৰ আন এজন মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীৰ মতে কংগ্ৰেছে ভাৰতৰ স্বাৰ্থতকৈ চীনৰ স্বাৰ্থক অধিক গুৰুত্ব দিয়ে। তেওঁ ৰাহুলক চীনৰ হাতৰ পুতলা বুলিও ঠাট্টা কৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত জনাইছোঁ এই খবৰ, সেই মন্তব্য আছে শুনাইছোঁ। চীন আমাৰ শত্ৰু নহয়, কংগ্ৰেছ নেতাৰ মন্তব্যত বিতৰ্ক হৈছে তীব্ৰ। প্ৰত্যুত্তৰ বিজেপিৰ নেতাৰ প্ৰত্যুত্তৰ আছে, প্ৰত্যুত্তৰটো শুনাব বিচাৰিছোঁ। ओवरसीज कांग्रेस के प्रेसिडेंट सैम पित्रोदा, जो कांग्रेस के आइडियोलॉजिकल थिंक टैंक के प्रतीक माने जाते हैं, उन्होंने आज चाइना को लेकर जिस प्रकार का बयान दिया है, उससे यह बात बहुत साफ हो गई है कि कांग्रेस पार्टी के चीन के साथ हुए करार का इजहार सैम पित्रोदा ने दिन दहाड़े कर दिया है।